নমস্কাৰ বন্ধুসকল, চি হেল্পাৰ চেনেলৰ ইণ্ডিয়াৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিটো আছামী জিকাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ এছআই এক্সাম বা কনষ্টেবল এক্সাম বা গ্ৰেড 4, গ্ৰেড 3, গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আছামী জিকাৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভিডিঅ'বিলাক স্কিপ নকৰিব, শেষলৈকে চাব। স্কিপ কৰিলে মাজত কিছুমান জানিবলগীয়া কথা ৰৈ যায়, স্কিপ নকৰিব। গতিকে আজি এই পাৰ্টৰ আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল ইন আছাম। অসমৰ প্ৰথমটো মডাৰ্ণ থিয়েটাৰ হল কোনটো আছিলে? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব বাণ থিয়েটাৰ। বাণ থিয়েটাৰ ক'ত অৱস্থিত? তেজপুৰত অৱস্থিত। গতিকে মনত ৰাখিব, প্ৰথম মডাৰ্ণ থিয়েটাৰ হল বাণ থিয়েটাৰ, তেজপুৰত অৱস্থিত। গতিকে মনত ৰাখিব। ইয়াৰ পাছত নেক্সট কুৱেশ্যন, এছিয়ান গেমছ 2026 হেল্ড ইন হুইচ চিটি? এছিয়ান গেমছ 2026 হেল্ড ইন হুইচ চিটি? 26ত এছিয়ান গেমছ ক'ত অনুষ্ঠিত কৰা হ'ব? ইয়াৰ শুদ্ধ এনচাৰ হ'ব নাগোয়া, জাপান। জাপানৰ নাগোয়া নামৰ ঠাইখনত এছিয়ান গেমছ 2026 অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যন, ফুল ফৰ্ম অফ ৰাডাৰ। ৰাডাৰৰ ফুল ফৰ্ম কি বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনটোৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেংকিং। ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেংকিং হৈছে ৰাডাৰৰ ফুল ফৰ্ম। গতিকে মনত ৰাখিব, ৰাডাৰৰ ফুল ফৰ্ম কি? ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেংকিং। নেক্সট কুৱেশ্যন, হাউ মেনি মেডেল ওন বাই ইণ্ডিয়া ইন এছিয়ান গেমছ 2023? এছিয়ান গেমছ 2023ত মানে 2022ৰ, এইটো যিটো 2023ত হৈছিলে, মুঠ কিমান মেডেল লাভ কৰিছিলে ইণ্ডিয়াই? 107টা। তাৰে গ'ল্ড হৈছে 28, চিলভাৰ 38 আৰু ব্ৰঞ্জ 41। গতিকে মনত ৰাখিব। আৰু ক'ত হৈছিলে? চাইনাৰ হাংজৌৰ নামৰ ঠাইত এছিয়ান গেমছটো হৈছিলে, হাংজৌ চাইনাত, আৰু মুঠ 107 মেডেল লাভ কৰিছিলে ইণ্ডিয়াই। ইয়াৰ পিছত নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল পিচ ইণ্ডেক্স 2023? গ্ল'বেল পিচ ইণ্ডেক্স 2023ত ভাৰতৰ স্থান কিমান বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব 126। 163খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে 126 নম্বৰ দেশ। আৰু ইয়াৰ চবতকৈ টপত আছে আইচলেণ্ড, চবতকৈ মানে 1 নম্বৰত আছে আইচলেণ্ড, আৰু চবতকৈ লিষ্টখনৰ চবতকৈ শেষত আছে নৰ্থ কোৰিয়া। গতিকে মনত ৰাখিব, এইটো হৈছে পিচ ইণ্ডেক্স, গ্ল'বেল পিচ ইণ্ডেক্সৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, ডেড চি কানেক্ট। ডেড চিয়ে কোন দুখন ঠাইক কানেক্ট কৰে বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব জৰ্ডান এণ্ড ইজৰাইল। ইজৰাইল আৰু জৰ্ডানক কানেক্ট কৰে ডেড চি, বা মৃত সাগৰ বুলি কয় অসমীয়াত যাক। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ স্পেচ এক্স? স্পেচ এক্সৰ ফাউণ্ডাৰ কোন বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব এলন মাস্ক। এলন মাস্ক হৈছে স্পেচ এক্সৰ ফাউণ্ডাৰ। গতিকে মনত ৰাখিব, স্পেচ এক্সৰ ফাউণ্ডাৰ কোন? এলন মাস্ক। ইয়াৰ পিছত নেক্সট কুৱেশ্যন, কেপিটেল অফ নৰৱে। নৰৱেৰ কেপিটেল কি? নৰৱেৰ কেপিটেল কি বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব অশ্লো। নৰৱেৰ কেপিটেল হৈছে অশ্লো। গতিকে মনত ৰাখিব, এনেকুৱা কেপিটেলৰ ওপৰত কুৱেশ্যন আহি থাকে, কেপিটেল বা কাৰেঞ্চিৰ ওপৰত। নেক্সট কুৱেশ্যন, মানৱ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? মানৱ দেহৰ কোনটো অংগ জন্ম হোৱাৰ পাছত আৰু বৃদ্ধি নহয়? এই কুৱেশ্যনৰ যদি আহে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব চকু। মানুহৰ চকু জন্ম হোৱাৰ পিছত আৰু ইয়াৰ কেতিয়াও বৃদ্ধি বা বিকাশ নঘটে। নেক্সট কুৱেশ্যন, কাৰ্গিল যুদ্ধত কি বিমান ব্যৱহাৰ কৰা হৈছিলে? কাৰ্গিলৰ যুদ্ধ কিমান চনত হৈছিলে? 1999ত। আৰু ইয়াত কি বিমান ব্যৱহাৰ হৈছিলে? ইয়াৰ সম্পূৰ্ণ হৈ যাব মিৰেজ 2000। মিৰেজ 2000 হৈছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হৰপ্পা সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিলে? হৰপ্পা সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিলে বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ৰবি নদী। হৰপ্পা সভ্যতা ৰবি নদীৰ পাৰত গঢ় লৈ উঠিছিলে। গতিকে মনত ৰাখিব, ৰবি নদী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন, কাৰ্গিলৰ শ্বেৰশ্বাহ বুলি কাক জনা যায়? কাৰ্গিলৰ শ্বেৰশ্বাহ বুলি কাক জনা যায় বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব কেপ্টেইন বিক্ৰম বাট্ৰা। আপোনালোকে যদি শ্বেৰশ্বাহ ফিল্মখন চাইছিলে, তেনেহ'লে নিশ্চয় মনত পৰিব এইটো কেপ্টেইন বিক্ৰম বাট্ৰা। আৰু কাৰ্গিলৰ যুদ্ধ কিমান আছিলে? 1999ত। ইয়াৰ আগৰ কুৱেশ্যনটোতো আলোচনা কৰিছিলোঁ চনটো। নেক্সট কুৱেশ্যন, 1 কিলোমিটাৰ কিমান মাইল? দেখাত বহুত সহজ কুৱেশ্যন বা সৰু কুৱেশ্যন এইটো, 1 কিলোমিটাৰ কিমান মাইল, কিন্তু বহুতেই নাজানে এইটো। 0.621 মাইল। 1 কিলোমিটাৰ 0.621 মাইল হয়। গতিকে মনত ৰাখিব। আৰু 1.6 মাইল মানে হৈছে 1 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কিমান শতিকাত যোগিনী তন্ত্ৰ লিখা হৈছিলে? যোগিনী তন্ত্ৰ কিমান শতিকাত লিখা হৈছিলে বুলি যিটো কুৱেশ্যনটো কৰে, ইয়াৰ সম্পূৰ্ণ হৈ যাব 14শ শতিকাত, 14th চেঞ্চুৰীত যোগিনী তন্ত্ৰ লিখা হৈছিলে। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া ইনফ্লেশ্যন ইজ মেজাৰ্ড বাই। ভাৰতবৰ্ষত মুদ্ৰাস্ফীতি কিহৰ দ্বাৰা জোখা হয়? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনটোৰ সম্পূৰ্ণ হৈ যাব কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত মুদ্ৰাস্ফীতি গণনা কৰা হয়। নেক্সট কুৱেশ্যন, এজেণ্ডা 21 ইজ ৰিলেটেড টু হুইচ ফিল্ড? এজেণ্ডা 21 কোনটো ক্ষেত্ৰৰ সৈতে জড়িত বা কি ক্ষেত্ৰৰ সৈতে জড়িত বুলি যদি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হৈ যাব ছাষ্টেইনেবল ডেভেলপমেণ্ট।
ছাষ্টেইনেবল ডেভেলপমেণ্টৰ লগত এজেণ্ডা 21 জড়িত হয় গতিকে মনত ৰাখিব ছাষ্টেইনেবল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যন কিমান চনত নুনমাটি শোধনাগাৰ মুকলি কৰা হৈছিলে নুনমাটি তেল শোধনাগাৰটো কিমান চনত মুকলি কৰা হৈছিলে বুলি কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব 1962 নুনমাটি তেল শোধনাগাৰটো মুকলি কৰা হৈছিলে গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে গড় অসমৰ ৰাজ্যিক পশুসকলে জানে কিমান চনত গড় অসমৰ ৰাজ্যিক পশু হিচাপে স্বীকৃতি দিয়া হৈছিলে 2003 চনত গতিকে মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰ 2003 চনত মনত ৰাখিব ইয়াৰ পিছত নেক্সট কুৱেশ্যন ৰুছ বিপ্লৱ কেতিয়া হৈছিলে ৰুছ বিপ্লৱ কেতিয়া হৈছিলে বুলি যিটো কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব 1917 চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিলে গতিকে মনত ৰাখিব 1917 ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে আন্তঃৰাষ্ট্ৰীয় ওজন দিৱস কোন তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ওজন দিৱস কোন তাৰিখে পালন কৰা হয় এই কুৱেশ্যনটো যদি কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব 16 ছেপ্টেম্বৰ তাৰিখে প্ৰত্যেক বছৰে ওজন দিৱস পালন কৰা হয় গতিকে মনত ৰাখিব ওজন ডে কোন তাৰিখে পালন কৰা হয় 16 ছেপ্টেম্বৰ তাৰিখে নেক্সট কুৱেশ্যন ব্ৰিটিছে অসমত কেতিয়া টিকট কৰ প্ৰৱৰ্তন কৰিছিলে ব্ৰিটিছে অসমত কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিলে বুলি যিটো কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ হৈ যাব 1858 চনত 1858ত অসমত টিকট কৰ ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিলে নেক্সট কুৱেশ্যন চিমলিপাল টাইগাৰ ৰিজাৰ্ভ ক'ত অৱস্থিত চিমলিপাল টাইগাৰ ৰিজাৰ্ভখন কোনখন ৰাজ্যত অৱস্থিত বুলি যদি কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ হৈ যাব উৰিষ্যাত চিমলিপাল টাইগাৰ ৰিজাৰ্ভখন অৱস্থিত গতিকে মনত ৰাখিব চিমলিপাল টাইগাৰ ৰিজাৰ্ভ ক'ত অৱস্থিত উৰিষ্যাত অৱস্থিত গতিকে এই পাৰ্টত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আছাম জিকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 বা গ্ৰেড 4 এক্সামে নহওক কিয় বা আছাম পুলিচৰ SI এক্সাম বা কনষ্টেবল এক্সাম বা গ্ৰেড 4 এক্সামৰ কাৰণে নহওক কিয় সকলোৰে কাৰণে ইম্পৰ্টেণ্ট আছাম জিকে কুৱেশ্যন হয় গতিকে ভিডিঅ'বিলাক চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে কিবা ইম্পৰ্টেণ্ট বুলি ভাবিছে এই কুৱেশ্যনবিলাক তেনেহ'লে বন্ধুসকলৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰিব যিসকলে এইবিলাক এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজতে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ